নমস্কাৰ। আজি মই ৰঙালাওৰ পাতেৰে এখন চাটনি বনাম। ৰঙালাও চাটনিৰ বাবে ৰঙালাওৰ কোমল পাত লাগিব। লাউৰ পাতখিনি কাটি লৈছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু, কেঁচা জলকীয়া, তেল অকণমান দিলোঁ, শাকখিনি ঢালি দিলোঁ। অলপ লাৰি দি আছোঁ। অকণমান লৰাই আছোঁ। সিদ্ধ হোৱাৰ কাৰণে 2-3 মিনিট সময় ঢাকনি মাৰি থ'ব লাগে। সিদ্ধ হৈছে, এই অলপ লৰাই নুমাই থ'ব হৈছে। এতিয়া এইখিনি ভালদৰে গ্ৰাইণ্ড কৰিব লাগিব। আটাইখিনি বস্তু ভালদৰে মিক্স হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক। বৰধনিয়াৰ পাত,